নমস্কাৰ এইখিনি সময়ত মই লাইভ আহিছোঁ মই বিশেষ এটা পৰিয়ালৰ ঘৰলৈ আহিছোঁ আৰু পৰিয়ালটোৰ বিশেষ আমি প্ৰাৰ্থনাৰ কাৰণে আহিছোঁ আজি আৰু এই ভাইটি মোৰ ল'ৰা স্বৰূপ ৰিপুঞ্জয় তেওঁৰ কাৰণে আমি বশিষ্ঠ তাৰপিছত আমি প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ আমাৰ মহিলা অসমীয়া যীশুপুত্ৰ সমাজৰ ফালৰ পৰা আৰু লগতে আমাৰ উষা শৰ্মালিকা দেৱী লিখে তাইও আহিছে তাইও আছে মাক হয় আমি পৰিয়াল হিচাপে আমি প্ৰাৰ্থনা কৰিবলৈ আহিলোঁ আমাক নিমন্ত্ৰণ জনাইছিলে আজি আমি এই সন্তানটিৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম আৰু যিসকলে আপোনালোকে চাই আছে যাতে এই সন্তানটিৰ কাৰণে প্ৰাৰ্থনা কৰে যিটো অৱস্থা আৰু মাতৃ হিচাপে অনুৰোধ কৰিছে প্ৰাৰ্থনাৰ কাৰণে আৰু তেখেতলোকৰ যিটো অৱস্থা আপোনালোকে দেখিছে যাতে এই সন্তানটিৰ কাৰণে আপোনালোকেও প্ৰাৰ্থনা কৰে আৰু যাতে সহায়ৰো হাত আগবঢ়ায় মোৰ এই অনুৰোধ আৰু এই সন্তানটি যাতে সুস্থ হয় বিশেষভাৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা যাতে সকলোৱে কৰে মোৰ বিশেষভাৱে অনুৰোধ আৰু ভণ্টি কিবা ক'বা নেকি ঠিকে আছে তো আমি প্ৰাৰ্থনা কৰিম এই সন্তানটিৰ কাৰণে আৰু আমাৰ ফালৰ পৰা এনেই অকণমান কিবা নাই এইটো ৰাখিবা এনেই অকণমান দিছোঁ আৰু ধন্যবাদ